দুবছৰৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিল এবছৰৰ ভিতৰত মৰিগাঁও জাগিৰোডৰ পথ নিৰ্মাণ সম্পূৰ্ণ কৰিব সিম্প্লেক্সে। कैसा लगेगा ये रास्ता होने? कोशिश करूंगा 1 साल के अंदर हम लोग खत्म करने का कुछ टाइम कर रहे हैं। 70 तक खत्म करेंगे चलेंगे जी। প্ৰতিশ্ৰুতি দিছিল সাংসদ ৰাজেন গোহাঁই, প্ৰতিশ্ৰুতি দিছিল বিধায়কদ্বয় পীযুষ হাজৰিকা আৰু ৰমাকান্ত দেউৰী। আমি বিধায়ক হৈছোতো কাম কৰিবলৈ, বিধায়ক হৈছো আমিতো নেতাগিৰি কৰিবলৈ নহয়। বিধায়ক হৈছো এতিয়া ৰাইজৰ কাৰণে কাম কৰিব লাগিব, সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিব লাগিব। কৈছো যে এক বছৰৰ ভিতৰত মৰিগাঁৱৰ পৰা জাগিৰোডলৈকে ৰাস্তাটো সম্পূৰ্ণ কৰি দিব লাগে। মানুহ জীয়াটো ভুগিছে। নেতাৰ ভাগ্য সলনি হ'ল। তেতিয়াৰ সাংসদ এতিয়াৰ কেন্দ্ৰীয় মন্ত্ৰী, দুই বিধায়কৰ এজন ৰাজ্যিক মন্ত্ৰী হ'ল, কিন্তু চিম্প্লেক্সৰ কামৰ নমুনা সলনি নহ'ল। এয়া এবছৰৰ ভিতৰত চিম্প্লেক্সে সম্পূৰ্ণ কৰিব বুলি কোৱা পথটোৰ অৱস্থা। অসম্পূৰ্ণ পথছোৱাৰ বাবে কি পৰ্যায়ত যন্ত্ৰণা ভুগিছে মৰিগাঁও জাগিৰোডবাসীয়ে সেয়া নেদেখিলে উপলব্ধি কৰিব নোৱাৰা ধৰণৰ। বিধায়ক হৈ মৰিগাঁও আৱদ্ধ ভৱনত তেওঁ দম্ভালনি মাৰি কৈছিলে যে জাগিৰোড মৰিগাঁও ৰাস্তাটো এটা বছৰৰ ভিতৰত হ'ব লাগিব। আজি 2টা বছৰ পাৰ হৈ গ'ল। আজি তেওঁ কি কৰি আছে? জাগিৰোড মৰিগাঁও ৰাস্তা ই নহ'ল। বহু মানুহ স্পণ্ডেলাইটিছত, কঁকালৰ বিষত, বিভিন্ন ধৰণৰ ৰোগত মানুহ আক্ৰান্ত হৈছে এই ৰাস্তাটোক লৈ। আৰু এয়া চিম্প্লেক্সে ইতিমধ্যেই নিৰ্মাণ কৰা পথছোৱাৰ এটা অংশৰ দৃশ্য। গলচেপাৰ এই অংশত নিৰ্মাণৰ 2 মাহৰ পাছতে পথত সৃষ্টি হৈছে বৰ গাঁত। 85 কোটি টকীয়া পথটো ইতিমধ্যেই 7বাৰমান মেৰামতি কৰা হৈছে। পালমৰা কাম মানুহৰ পৰা লুকুৱাবলৈ হেনো নিশাহে কাম কৰে চিম্প্লেক্সে, অভিযোগ স্থানীয় জনতাৰ। কিন্তু তেখেতসকলে যেতিয়া ইয়াত আপোনাৰ এইবিলাক চিল্কত বা তেলৰ কাম কৰিব, তেওঁলোকে ৰাতি আহিব আপোনাৰ 8টা বজাত লাইট জ্বলাই পেলাই কাম কৰিবলৈ। আমি নিজ চকুৰে দেখা পাইছিলো যে তেল নামাৰাকে তাৰ ওপৰতে আপোনাৰ এই চিল্কটো মাৰিয়ে দিলে, গাঁত হৈ যায়। আৰু ইয়াতহে আপোনাৰ আমি স্থানীয় ৰাইজে বঘৰা চাৰিআলিত ধৰি পেলাই আপোনাৰ হেৰি পথ অৱৰোধ কেইবাৰ কৰিলো। মোৰ হিচাপে সোনকালে ভাল হ'ব ৰাস্তাটো, কাৰণ বহুত এক্সিডেণ্ট হৈ থাকে ইয়াত। আমাৰ বেয়া লাগি যায় কেতিয়াবা ঘৰৰ ওচৰতে কাম কৰা আপোনাৰ আজি এমাহমান হৈছে খলি গ'লে আপোনাৰ। ৰাইজৰ দুৰৱস্থাৰ পৰিৱৰ্তন নঘটিল, কিন্তু 2 বছৰ পূৰ্বে আৱদ্ধ ভৱনলৈ মাতি আনি চিম্প্লেক্সৰ বিষয়াক সকিয়নি দিয়া ৰাজেন গোহাঁই, পীযুষ হাজৰিকা, ৰমাকান্ত দেউৰী আদিক কলৈ গ'ল? নেতাগিৰি কৰিবলৈ জনপ্ৰতিনিধি হোৱা নাই বুলি দম্ভালি মৰাসকলে কিয় নেদেখা হ'ল চিম্প্লেক্সৰ লুণ্ঠন? এই প্ৰশ্ন এতিয়া মৰিগাঁওবাসীৰ মুখে মুখে। কেমেৰা পাৰ্চন দীপজ্যোতিৰ সৈতে মৰিগাঁৱৰ পৰা মানৱেন্দ্ৰ দেৱনাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।